এই দুসু দে আমাৰ ল'ৰাসকল গতিকে কোনোবা আহিবলগীয়া আছে নেকি জলদি আহক নহলে আমি ঘৰত শুই থাকিম হাই গাইজ সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আজি গৰু বিহু মোৰ এয়া প্ৰথম বিহু এখন ঘৰত গতিকে ভাবিলো ব্লগ এটা বনাও কিনো কৰো দিনটোত কি নকৰো আপোনালোকক দেখাই যাম আপোনালোকে ভিডিঅটো চাই থাকিব এয়া এগৰাকী ঘৰ মুছাত এগৰাকী ফুলৰ পানী দিয়াত বিজি কি কি ফুল ৰুইছে ন ঢেৰ ফুল ৰুইছে নেকি নাৰ্চাৰীয়ে হৈ গৈছে এখন এয়া আমাৰ কণমানি চুম আজি বিহু বতৰ কেনেকুৱা লাগিছে তোমাক কোৱাচোন বাবা ইমান ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি আহিছা কেনেকুৱা লাগিছে কোনে দিয়া হে মই ব্লগ এটা বনাইছো কোৱাচোন কিবা কিবি বিহু বুলি আৰু সকলো কামত বিজি এতিয়া আমাৰ কণীযুদ্ধ আৰম্ভ হ'ব 1 মিনিট কণীযুদ্ধ আৰম্ভ হ'ব এতিয়া আমাৰ এটা চাইডত ৰঙা আছে আমাৰ টিকলু আৰু এইফালে আছে আমাৰ চুম এতিয়া কোন জেগাৰ ৰ'বা 1 ছেকেণ্ড মই জুম কৰি দিওঁ কেমেৰাটো আৰু এই চুম উল্টাই দে চুমটো ভাগিলে চুমটো ভাগিছে টিকলু জিকিছে এইটো পিঠি হ'ব পিঠিটো দে এইফালে গ'ল টিকলু ভাগতো এতিয়া পেটে মানে এইটো কাবি দেই তই মাৰ কোনোবা এটাই এইটো টিকলু ভাগিলে আকৌ এবাৰ মাৰ এইফালে টিকলু এইটো পেটে মাৰ কাটো ভাগিলে সমান হৈ গ'ল এতিয়া তহঁতৰ এতিয়া দুইটা সমান হৈ গ'ল এতিয়া দুইটা ডিমটো লৈ ল'লে নিজৰ ডিমটো খাবি যা ভাগিলে এইটো সমান হৈ গ'ল যা থৈ দিবি যা ডিম এতিয়া হাৰি যোৱালে ডিমটো দি দিব লগা হ'লহেঁতেন অ'কে এতিয়া তই এটা কাম কৰ নেপেলাবি এইটো কেলে পেলাইছ যুঁজাবলে এতিয়া লাগিলে যে হাতত সি লেতেৰা দুইটাই ভাগিলে এইটোতো এয়া আমাৰ নাচনী বৰ্তমান ৰেডি হৈছে বন্যাশ্ৰী কছাৰী চুম কোৱাচোন বন্যাশ্ৰী কেনেকুৱা লাগিছে হা আজি কি বনাবা ৰীল আৰু ফটোশ্বুট তুমি ৰেডি নে ৰেডি গামখাৰু ক'ত আচ্ছা যে আমাৰ নাচনী সাজু চাওঁ নাচনীজনী বাকী আছে আৰু এতিয়া ওলাই আছে সকলো সাজু এতিয়া আমি ফটোশ্বুট কৰিবলৈ গৈ আছো এতিয়া বিহুৰ ফটোশ্বুট এটা হ'ব এই নাচনী কি খবৰ ক'ত ফটোশ্বুট কৰিবাগে হে বঙিয়াতে বাকী পানী বটল লৈ লৈছা লগত আজি নাচ লাগিছে আৰু ন কোৱা এইয়া আমাৰ মায়ে দৈ আহি পানী দিছে নাচনী কেইজনীক এইয়া নাচনী কেইজনীক পানী
ক'ত আইচক্ৰীম বোলে এতিয়া আমি গৈ আছো ফটো মাৰিবলৈ কেনেকুৱা লাগিছে চোম তোমাক বেছি ধুনীয়া লাগিছে ন কোনে কোনে কৈছে কৈ দিয়া ধুনীয়া লাগিছে চবেই কৈছে কি বুলি কৈছে চুমক বেছি ভাল লাগিছে তেনেকে কৈছে ন বলক তেতিয়া গৈ থাকো ৰাস্তা বেয়া একদম নাচি নাচি গৈছো তাত নাচিবলগীয়া আছে ইয়াতে আধা নাচি নাচি পুৰণাই হৈ যাম এতিয়া এতিয়া আমাৰ চুমে যোজনা এটা গাব বিহু নাম গাব গাই দিয়াচোন এতিয়া আমি আহি লোকেশ্যনত পালোহি নাচনী ৰেডি ফটো মাৰিবলৈ ৰেডি ফটো নে ৰিল ফটো ফটোশ্বুট আচ্ছা মোক পইচা দিব লাগিব ফটোশ্বুটত অ'কে অ'কে তো তাতে কওক ফটোটো মাৰি লওঁ এইপিনে ফটোশ্বুট চলি আছে এয়া আমাৰ চুমে ধুনীয়া ধুনীয়া পোষ্ট দিছে এইপিনে ফটো মাৰি আছে কেমেৰামেনে কেমেৰামেন নহয় কি কেমেৰা মাৰি ফটো মাৰিছে যেতিয়া কেমেৰামেন আৰু So guys, ফটোশ্বুট চলি আছে মই চাই আছো মোৰ ফটো মাৰিবলৈ লাজ লাগিছে ওলাই আহিলো কিন্তু লাজ লাগিছে সেইটো কাৰণে মই হেতক মৰাই চাই আছো মোক মাৰিবলৈ লাজ লাগিছে চাওক ভাবিছে এতিয়া মোৰ নাই ন এতিয়া ফটোশ্বুট চলি আছে চবৰে চাই লওক আমাৰ এইটো কি মুখটো নাই মেখেলা ঠিক কৰিছো অকণমান দিছোঁ মানে এতিয়া মই এতিয়া পষ্ট শিকালোঁ এতিয়া পষ্ট শিকাম মই এতিয়া হ'ব না এই খুৰা ধৰি দিয়া মই পষ্ট শিকাম এতিয়া মই টেটুকা লগাই আৰু কি হাতটো এনেকুৱা নেকি নাচুম বজাৰ কা হাত চাপ তো না আসিব কৈছে তাই বজাই আছে গান এয়া নাচনী গীততে আমাৰ নাচি আছে এইবাৰ অলপ বিহু নাচিম বুলি ভিডিঅ' এটা বনাম কৈছে সংৰক্ষণ কৰিব বোলে বুঢ়ী দেশত চাবলৈ আমাৰ এতিয়া মানে যিটো নাচি আছিল বিহু এতিয়া আৰু আমি নাচা হৈ গ'ল বেছি নানাছিলোঁ মানে মইতো জানোৱেই হ'লেও মানে খুৰী অকণ দুটা হৈ গ'ল এতিয়া হাত জেতুকা দেখাওঁ খুৰী হাতখনে খাই দিয়া জেতুকা নাই এতিয়া আমাৰ ভিডিঅ' কৰিলেতো বহুত ধুনীয়া হ'লতে খুৰা ওলাইছে
আমাৰ জানা নাই কিয় কি আমি বহুত ধুনীয়াকৈ আছোঁ 1 মিনিট ৰ'ব এতিয়া আমাৰ হৈ গ'ল খেলি মেলি কৰিছে তোক কৈছ ভাগৰ লাগিছে নাচনী ভাগৰি গৈছে নাই ভাগৰা হা নাচনী সহজতে কেতিয়াও নাভাগৰে এনে মাৰি থাক বেয়া হৈ যাব কোৱা মই কি ক'ম আমাৰ খৰি গাব মই বহুত ক'লো আমাৰ চুমে ক'ব মই ভাগৰি গ'লগে তই দিয়া না প্লিজ কেমেৰা ৰাখিবা আমাৰ বন্যাশ্ৰী কছাৰীয়ে এবাৰ ল'ৰাই কেনেকৈ নাচে দেখাবা ন পাৰিবা ল'ৰাই কেনেকৈ নাচেহে নাচিবা হয় নাই ল'ৰাই কেনেকৈ নাচে দেখাব এয়া চাওক তাৰ গান এটা গাম দেই কেনে কৰিব যাওঁ মই কেনে কৰিব যাওঁ বকাৰে মৰম ভৰ কেনে কৰিব যাওঁ বৰ্তমান ফটোশ্বুট শেষ হ'ল এতিয়া ঘৰলৈ গৈ আছো ভাগৰ লাগি গ'ল বহুত চোন ভাগৰ লাগিলে তো কি মানে হাৰ মাৰিব লাগিছিলে নামাৰিলেও ইমান বহুত ৰ'দ দিছে ভাগৰ লাগিছে হ'ব আৰু যি মাৰিলো এতিয়া ঘৰলৈ বুলি গৈ আছো বৰ্তমান আমাৰ হুঁচৰি চলি আছে আমাৰ ল'ৰাসকলৰ হুঁচৰি চলি আছে অজগতে গাঁও আপোনালোকক দেখাই আছো দেখাব বিশেষকৈ চাওঁ যিমান দেখাব চেষ্টা কৰিম যদি চাই দিব আপোনালোকে ভিডিঅ'টো ৰাতি এতিয়া 11টা বাজিছে 11:30 কিমান হৈছে গতিকে আমি এতিয়াও ডেকাসকলে বিহু হুঁচৰিত জুৰি আছো গাঁও চাই থাকক ভলকাতা কি ক'ব আপুনি কওকচোন এবাৰ কিবা এটা কওক মানে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো আজি আমাৰ ল'ৰাহঁতে স্বেচ্ছাৰে ওলাই আহিছে বিহু গাবলৈ ৰঙালী বিহু বুলি বছৰেকৰ বিহুটি ৰক্ষা কৰিবৰ অৰ্থে ল'ৰাসকলক ভাল লাগিছে আজি এনেকে দেখা পায় যদিও আমাৰ বিহুৰ আখৰা কোনো আখৰা নাই তথাপিতো আমাৰ ল'ৰাসকলে আহি এই আজি গৰু বিহুৰ দিনা গধূলি দুখে ভাগৰে আহি যি বিহু প্ৰদৰ্শন কৰিছে আমি নথৈ আনন্দিত হৈছোঁ ল'ৰাসকলৰ আমাৰ যুৱ সমাজ আমাৰ ল'ৰাসকলে যি মানে আপ্ৰাণ চেষ্টা কৰিছে বিহুটি জীয়াই ৰাখিবৰ কাৰণে তাৰ বাবে ল'ৰাসকলক আমি নথৈ আনন্দিত কৰিছোঁ আৰু লগতে আগলৈকে এনেকৈ যাতে আমাৰ অতি চেনেহৰ বাপুতি শাহুন বহাগৰ বিহুটিক এইদৰে ৰক্ষা কৰে বিহু গাই মেলি ৰক্ষা কৰে তাৰ বাবে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বিহু পাতিব লাগিব আমি অত বছৰে আজি 19টা বছৰে আমি বিহু সন্মিলন পাতি আহিছোঁ আমি এইদৰে গাঁৱত বিহু গাই মেলিয়েই আমি বিহু পাতি আহিছোঁ কোনো বেলেগ ধৰণৰ অন্য সাহায্যৰ কালেকশ্যন নকৰাকৈ সাহায্য নকৰাকৈ কিন্তু আমি আমাৰ গাঁৱৰ ৰাইজে যি সহযোগ কৰে আমাৰ ৰঙালী বিহুখন পাতিবৰ কাৰণে 19 বছৰে আমি পাতি আহিছোঁ এইবাৰ আমাৰ 20 বছৰ হ'ব এই ধৰণে আমি আৰু ল'ৰাসকলৰ সহায় সহযোগতে আমি ৰঙালী বিহুখন আকৌ পাতি যাম এইবাৰো পাতিম আৰু নেক্সট বাৰো আমি পাতি যাম বুলি আশা ৰাখিছোঁ সকলোৱে আহিব চাবলৈ ন সকলোৱে আহিব চাবলৈ ভাল লাগিব অভিজিত অধলকটীয়া আছে ডান্স কৰিব লগতে বাকী আমাৰ বিহু ভাল বিহু আমি আমন্ত্ৰণ কৰোঁ আমাৰ ঢোলবাই ঢুলীয়া প্ৰতি বছৰে আহে এইবাৰ তেনেকৈ আমি চাব লাগিব ছোৱালী বিহুৰ লগতে আকৌ এইবাৰ আমি থিৰাং কৰিছোঁ আমাৰ হেৰাই যোৱা যিটো হুঁচৰি বিহু পুনৰ
আমাৰ তিতাবৰৰ হুঁচৰি বিহুৰ এনে নাম আছে কপৌহোৱা, কচুখাত, তাৰপিছতে বৰয়া, নৰচেলাউৰী। কপৌহোৱা বিহুজাক পুনৰ এইবাৰ আৰম্ভ হৈছে বুলি কোৱা শুনিছোঁ। আমি সেই বিহুজাকো বুঢ়াচেউ যিটো আমাৰ হুঁচৰি সেই বিহুজাক আমি আমন্ত্ৰণ কৰিম বুলি ভাবিছোঁ। আপোনালোকে আমাৰ বিহু সন্মিলনত এই বিহুজোৱা দেখা পাব বুলি আমি আশা কৰিলোঁ। ধন্যবাদ। ধন্যবাদ। এইজন আছিলে আমাৰ ভাস্কৰজ্যোতি জনজাতি যুৱ সংঘৰ আমাৰ সভাপতি। গতিকে সকলো ৰাইজ আহিব আমাৰ বিহু চাবলৈ। গতিকে আমি এতিয়া আমাৰ গোটেই গাঁৱত সকলোৱে বিহু হুঁচৰি গাই আছোঁ। গতিকে সকলো আহিব বুলি আশা কৰিলোঁ। ধন্যবাদ। 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 নগাকে ভিনি বুলি মাতিলো যদি মাজনী ভাগিনীকে বুলিলো বকলা হৈ হাতীকো বলাব পাৰো মই হাতীকো বলাব পাৰো মই মাজনীও পিছত আমি গৈ আছো এতিয়া গোটেইসকল আহিছে চাব পাৰে আপোনালোকে আহি আছে আমাৰ ল'ৰাসকল। তো গতিকে কোনোবা আহিবলগীয়া আছে নেকি? জলদি আহক, নহ'লে আমি ঘৰত শুই থাকিমগে। গতিকে আজি ব্লগটো ইমানতে সামৰি মাৰিছো। আকৌ দেখাই আছো ব্লগ নেক্সট টাইম।